Hello guys, welcome back to my channel. আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা সজিনাৰ ৰেচিপি আৰু তাৰ বাবে মই লৈছো দুটা আলু ডাঙৰকৈ কাটি লৈছো এনেদৰে আৰু ইফালে সজিনা লৈছো আৰু অকনমান আদা নহৰু পিচি লৈছো আৰু কেঁচা জলকীয়া তিনিটা লৈছো এটা মিডিয়াম সাইজৰ পিয়াজ লৈছো আৰু ইফালে দুটা বিলাহী এনেদৰে কাটি লৈছো আৰু মই এখিনি বগা খৰিও তিয়াই ৰাখিছো এখিনিতে পিচি লব লাগিব তেন্তে মই এখিনিতে পিচি লম বাৰু প্ৰথমতে মই আলুখিনি অলপ ফ্ৰাই কৰি লম যিহেতু সজিনাখিনি বেছি পুৰত নহয় সেইবাবে সিজিতে বেছি টাইম নালাগিব মানে অলপমান আলুখিনি ফ্ৰাই কৰি লম আৰু এই আলুখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু আলু ফ্ৰাই কৰা সেই একেখিনি তেলতে মই দিম দুটা তেজপাত আৰু কেইটামান পাঁচফোৰণ আৰু লগতে দিম পিয়াজ আৰু দিছো জলকীয়া কেইটা এখিনি অকনমান লৰাই লওঁ আৰু ইয়াতে দিছো খুন্দি থোৱা নহৰুখিনি আদা নহৰু পেষ্টটো আৰু এখিনি কেঁচা গোন্ধটো যোৱালৈ অলপমান ভাজিলো আৰু অকনমান ৰঙচুৱা হোৱাত এতিয়া মই ইয়াতে সজিনাখিনি দি দিম আৰু এতিয়া মই দিম ইয়াতে অকনমান নিমখখিনি দি অলপমান সময় লৰাই দি ঢাকন লগাই দি কিছু সময়ৰ বাবে আচলতে মই যিকোনো সবজি বনালে নিমখৰ লগতে হালধি দি নিদিওঁ কাৰণ হালধি লগে লগে দিয়াৰ লগতে লাগি ধৰিব বিচাৰে সেইবাবে মই লগে লগে হালধি দি নিদিওঁ মানে অলপমান সিজাৰ পাছতহে মই হালধি দি দিওঁ এতিয়া যেহেতু সিজিছে সেইবাবে মই ইয়াত দিম হালধি আৰু এতিয়া মই ইয়াতে কাটি ৰখা বিলাহীখিনি দি দিম আৰু বিলাহী দি অলপমান সময় ভাজিলোঁ এতিয়া মই দিম পিচি ৰখা সৰিয়হখিনি আৰু ভাজি থোৱা আলুখিনি আৰু এতিয়া মই অকনমান পানী দিম এখিনি ভালদৰে সিজিবৰ বাবে তাৰ পিছত অকনমান সময়ৰ বাবে ঢাকন লগাই দিম আৰু এইখিনি প্ৰায় আমাৰ হৈ গৈছে এতিয়া আৰু ইয়াতে মই অকনমান জলকীয়া গুৰি দিম মানে কাশ্মীৰী ৰেড মিৰ্চ পাউডাৰ দিম কালাৰটোৰ বাবে যেহেতু কেঁচা জলকীয়া দিছিলোৱে সেইবাবে আৰু জলকীয়া গুৰিখিনি দিয়াৰ পাছত মই মাছখিনি ইয়াতে দি দিম তাৰ পিছত অকনমান সময় উতলাৰ পাছত ৰেডি হৈ যাব এইখিনি কিছু সময় উতলিবলৈ দিম এয়া আমাৰ হৈ গৈছে এতিয়া নমাই লম আৰু ফাইনালি এয়া আমাৰ সজিনাৰ কাৰি ৰেডি হৈ গ'ল আৰু কালাৰটো খুব ধুনীয়া আহিছে আপোনালোকে বাৰু মোৰ ভিডিঅ'টো কেনে পালে চাই যদি ভাল পালে তেনেহলে প্লিজ লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব
তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই